Hi everyone, মই সংগীতাই আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছো বাৰু। বহুত দিন হৈ গ'ল মই কোনো ধৰণৰ ব্লগ দিয়া নাই, সেই কাৰণে আজি ভাবিলো যে ব্লগ এটা ষ্টাৰ্ট কৰো। কিন্তু ব্লগটো ষ্টাৰ্ট কৰো বুলি ভাবোতে আসলতে মোৰ বহুত বেছি দেৰি হৈ গ'ল, কাৰণ এতিয়া সময় হৈছে আবেলি 5:30 বাজিলে আৰু বাহিৰ আছে 6টা বজাৰ পৰা অনলাইন ক্লাছ। আৰু এতিয়া মই তাৰ ক্লাছৰ কাৰণে ৰেডিও কৰিব লাগে। তথাপিও ভাবিলো যেহেতু সেইকাৰণে ভাবিলো পটককে ব্লগটো ষ্টাৰ্ট কৰি যাওঁ, তাৰ পিছতে আকৌ আপোনালোকক লগ পাই আছো। এটা তোমার কি আছে? ক্লাস আছে। তুমি কোন ক্লাসত পঢ়া? অনলাইন ন। জানিছো ক্লাছটোৰ নামটো কি? মলিগড় ডিকেএস স্কুলখনৰ নাম। তোমাৰ ক্লাছটো কি? ইউনিফৰ্ম পিন্ধা। ইউনিফৰ্মটো পিন্ধিবলৈ মন নকৰে, সেইকাৰণে যিকোনো এটা টিচাৰকে পিন্ধাই দিওঁ আৰু। হয়নে? ক্লাছ বাহিৰ ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে মই পটককে কাম এটা কৰি লওঁ। এয়া মই লৈছো এইটো বাতিতে এবাতি মগুৰ দালি, সেইখিনি মই এইটো বাতিলে দি দিছো। তাৰ পিছতে মই এতিয়া এইখিনি তিয়াই পেলাই থৈ দিম। বাই বাই। তেতিয়াহ'লে এতিয়া 6টা বাজিবৰে হ'ল। মই বাহি ক্লাছটো কৰাই লওঁ, তাৰ পিছতে আকৌ আপোনালোকক লগ পাই আছো। হ'ব আৰু ঠিক আছে, বাই বাই বাই। ফিনিশ হ'ল? কি লিখিলা তুমি? এইবোৰ কি লিখিলা? জানিছো গছ বাৰু আঁকিলা, আৰু এইটো কি আঁকিলা? হাই এভৰিৱান, আজি ভাবিছো মই পৰঠা বনাম। তাকে কেনেকৈ বনাম আপোনালোককো দেখুৱাই যাম। এতিয়া মই প্ৰথমতে আটা মঠি ল'বলৈ লৈছো। এয়া আটা ললো, ইয়াতে অকণমান নিমখ দিম। মোৰ আটা মুঠি হৈ গ'ল এয়া এইখিনি। এতিয়া মই বাকীখিনি ৰেডি হোৱা মানে ইয়াতে অকণমান সময় 15 মিনিট মান, মানে যিমানকণ সময় মোৰ বাকীখিনি প্ৰস্তুত কৰোঁতে লাগে সিমানকণ সময় মই এনেকৈ ৰাখি থ'ম। অথনি তিয়াই থোৱা এই মগু দালিখিনি এতিয়া মই অকণমান মিক্সিতে পিচি ল'ম। আমাৰ এজনে ক্লাছ কৰি মেলি এয়া পুৰা বজাৰ মেলি পেলাই খেলি আছে ন। কি খেলিছা বাহি? এইফালে চাওঁ, এইফালে চাওঁ। কি খেলিছা? কি খেলিছা ন? নকয় বিজি পুৰা। হয় নেকি? তুমি জ্বলা খাব পাৰিবা? তুমি ডাঙৰ ল'ৰা নেকি? হ'ব ছাৰ, আপুনি এতিয়া খেলকে, মই বনাই লওঁ। যাওক, যোৱা। ইমান লেকচাৰ ল'ৰাটো নহয়, যোৱা। কেৰাহীখন গৰম হ'ল, এতিয়া মই ইয়াতে দিছো মিঠাতেল। তেল গৰম হ'ল, এতিয়া মই ইয়াতে প্ৰথমতে দিবলৈ লৈছো কেইটামান গোটা জিৰা। এতিয়া মই ইয়াতে এটা পিঁয়াজ কাটি লৈছিলো সৰু সৰুকৈ, পিঁয়াজখিনি ইয়াতে মই দি দিছো। অকণমান এতিয়া মই আদা অকণমান খুন্দি লৈছিলো, সেয়া ইয়াতে দি দিম। এতিয়া ইয়াতে মই পিচি লোৱা মগু দালিখিনি দি দিছো। তাৰপিছতে এতিয়া মই ইয়াতে দিবলৈ লৈছো অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি গুড়ি। এইখিনি এতিয়া মই প্লেটখনলৈকে কাঢ়ি লওঁ ঠাণ্ডা হ'বলৈ। এই আদাখিনি এতিয়া মই অকণমান ঘিউ অকণমান দি পেলাই আকৌ অকণমান মঠি ল'ম।
লাডুটো এয়া হৈ গ'ল এতিয়া মই এই ধৰণৰ কৰি লম দেখিছেনে এই ধৰণৰ কৰি লম এতিয়া ইয়াতে মই ভাজি লোৱা এইটো ইয়াতে ভৰাই লম টেৱাখন পাতি লৈছো মই এতিয়া মই ইয়াতে দিম ঘিউ টেৱাখন গৰম হ'ল এতিয়া মই ইয়াতে ঘিউ দিছো মোৰ পৰঠা বনাই কৰি হৈ গ'ল তাৰ পিছতে গাটো ধুই ললো বাহিকো গাটো ধুৱালো এতিয়া বাহিয়ে আৰু মই খাই লওঁগৈ কাৰণ দেউতাকলে ৰৈ নাথাকো তেওঁ আহি কৰি গা চা ধুইহে যেহেতু খাব সেই কাৰণে বাহিয়ে মই খাই লওঁগৈ তাৰ পিছতে আপোনালোকক লগ পাই আছো এইটো আমাৰ বাহিৰ অকণমানি পৰঠা এয়া বাহিয়ে খাব আৰু এয়া খাব এইটো মাৰ পৰঠা কি খাবা দিয়া ৰুটি খাবা ৰুটি নহয় পৰঠা বাহিয়ে মই খাই লওঁ তেতিয়া বাহিৰ কাৰণে এইটো টিকলু পৰঠা বনাই দিছো আৰু মোৰ কাৰণে এয়া আৰু পৰঠাৰ লগত খাবলে আচলতে দুপৰীয়াৰে চিকেন আছিলে ফ্ৰিজতে সেয়াকে এয়া চিকেনৰ সৈতে খাম এতিয়া মই ঠিক আছে তেতিয়াহ'লে বাহি আৰু মই খাই লওঁ পৰঠা ন বাহি ৰবা ৰবা আমাৰ খাই কৰি হ'ল এতিয়া শুবলৈ বুলি আহিলো আৰু 11টাই বাজিব হ'ল কিন্তু কতনো সোনকালে খোৱা হ'ব কাৰণ আমাৰ এখেতটো সোনকালে এইজনাটো সোনকালে নুশুৱে ভিডিঅ'টো মই কিন্তু শেষ কৰিবলৈ লৈছো ডাল পৰঠাটো খাবলৈ টেষ্টি হৈছিলে আপোনালোকেও ট্ৰাই কৰি চাবচোন মই আচলতে আলু পৰঠা বনাইছো কিন্তু ডাল পৰঠা আজি মই ফাৰ্ষ্ট টাইম বনালো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আপোনালোকে এই ধৰণে ট্ৰাই কৰি চাব পাৰে তেতিয়াহ'লে ভিডিঅ'টো আৰু কিন্তু শেষ কৰো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব